পৃথিৱীত আটাইতকৈ টান কাম কি জানেনে? ক্ষমা বিচৰা। ক্ষমা সকলোৱে বিচাৰিব নোৱাৰে। ক্ষমা বিচাৰিবৰ বাবে সাহস লাগিব, ধৈৰ্য লাগিব আৰু হৃদয়খন পবিত্ৰ হ'ব লাগিব। কাৰোবাৰ মনত আঘাত দিয়াটো সিমান কঠিন নহয় যিমান কঠিন তেওঁৰ পৰা ক্ষমা বিচৰাটো হয়। বহুবাৰ এনে হয় আমাৰ জীৱনত, আমি ভুল কৰোঁ আৰু আমি আমাৰ ভুলবোৰ অনুভৱো কৰোঁ, কিন্তু ক্ষমা বিচাৰিবৰ বাবে সাহস গোটাব নোৱাৰোঁ। কিছু লজ্জা অনুভৱ হয় আৰু এনেদৰে লাহে লাহে দিনবোৰ পাৰ হৈ যাব ধৰে, দূৰত্ব বাঢ়ি যায় আৰু আমাৰ মাজত থকা মৰম চেনেহবোৰ নাইকিয়া হৈ যায়। এটা কাহিনী শুনাইছোঁ। আজিৰ পৰা প্ৰায় 1400 বছৰ আগৰ কথা। আমাৰ দয়াৰ নবীৰ বন্ধুসকল এদিন বহি কিবা এটা কথা আলোচনা কৰি আছিল। হৈ থকা আলোচনাত সকলোৰে মাজত আমাৰ প্ৰিয় নবীৰ বন্ধু হযৰত বিলাল আৰু আবু যৰো উপস্থিত আছিল ৰাদিয়াল্লাহু তাআলা আনহুম। বিলালৰ কণ্ঠ কিমান মধুৰ, কিমান আকৰ্ষণীয় আছিল সেয়া আমি সকলোৱে জানো। আলোচনা আগুৱাই যায়, সকলোৱে নিজৰ নিজৰ মন্তব্য আগবঢ়ায়। হযৰত আবু যৰেও তেখেতৰ মন্তব্য আগবঢ়াইছিল, কিন্তু তেখেতৰ মন্তব্যত কোনেও সন্মত নহল। বিলালেও নামঞ্জুৰ কৰিলে আৰু বিলালে নিজৰ মন্তব্য আগবঢ়ালে। এই কথাত আবু যৰৰ প্ৰচণ্ড খং উঠিল আৰু নিজকে অপমানীয় যেন অনুভৱ কৰিলে। সেই খঙতে বিলালৰ লগত তৰ্কাতৰ্কি হয় আৰু বিলালক অপমান কৰি বহু টান কথা শুনাই দিয়ে। আচলতে বিলাল এটা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা আছিল। দেখাত কলা বৰণৰ আছিল। সেয়েহে আবু যৰে বিলালক ইয়াবনা সৌদা বুলি এটা শব্দ ব্যৱহাৰ কৰি অপমান কৰে, যাৰ অৰ্থ আছিল দেখাত ভাল নোহোৱা কলা মানুহ। এই কথাত বিলাল সকলোৰে সন্মুখত বহু লজ্জিত হল। তেখেতৰ আত্মসন্মানত আঘাত লাগিল আৰু প্ৰচণ্ড খঙত লগে লগে তাৰ পৰা উঠি দয়াৰ নবীৰ কাষ পালেগৈ। নবীজীয়ে মুখলৈ চাই তেখেতৰ মুখৰ ৰং সলনি হৈ থকা দেখি সুধিলে, বিলাল, তোমাৰ কি হৈছে? কিয় তুমি মন মাৰি আছা? কিয় তোমাৰ মুখৰ ৰং আজি অলপ বেলেগ যেন লাগিছে? তেতিয়া বিলালে অতি দুখ মনেৰে এটি এটিকৈ সকলো কথা আমাৰ প্ৰিয় নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক ভাঙি ক'লে। বিলালৰ লগত হোৱা এই অপমানৰ কাহিনী শুনি আমাৰ নবীজীৰ মনত বহুত তেখেতে আঘাত পালে, বহু খং উঠিল তেখেতৰ। লগে লগে খবৰ পঠিয়াই আবু যৰক মাতি আনিলে আৰু তেওঁ ধিক্কাৰ দিয়ে বিলালক কৰা অপমানৰ বাবে। নবীয়ে আবু যৰক প্ৰশ্ন কৰিলে, আবু যৰ, তোমাৰ মানৱতা ক'ত হেৰাল? তোমাৰ হৃদয় আছে নে নাই? বিলালক এনেদৰে অপমান কৰি তুমি সুখী হ'ব পাৰিছানে? দয়াৰ নবীৰ খং দেখি আবু যৰৰ অন্তৰাত্মা কঁপি উঠিল। চকুৰ সন্মুখত পৃথিৱীখন যেন আন্ধাৰ হৈ উঠিল। আবু যৰে জানিছিল নবীয়ে খং কৰিলে আল্লাহও তেখেতৰ ওপৰত বেজাৰ হ'ব, নাৰাজ হ'ব। নবীৰ খং কমোৱাৰ আৰু কোনো উপায় নাছিল। আবু যৰে বুজি পালে বিলালক মাফ খোজাৰ বাহিৰে কোনো উপায় নাই। তেওঁ লগে লগে বিলালক বিচাৰি তেওঁৰ ঘৰ পালেগৈ। ইফালে বিলাল বহু মন মাৰি বহি আছিল।
আবুজৰ কিছু ভয়বিত আৰু লজ্জিতভাৱে মনত সাহস নাছিল যদিও কিছু সাহস গোটাই বিলালৰ সন্মুখত থিয় হ'লগৈ আৰু ক'লে, বিলাল, তুমি মোক মাফ কৰিবানে মোৰ ভাই? মই তোমাক অপমান কৰি বহুত ডাঙৰ ভুল কৰিছোঁ বিলাল। মই তোমাক এনেদৰে অপমানিত কৰিব নালাগিছিল। এই কথা কৈ আবুজৰে হুৱাই কান্দি দিলে। আৰু তাৰ পিছত আবুজৰে যিটো কৰ্ম কৰিলে তাক দেখি বিলালো আচৰিত হৈ পৰিল। আবুজৰে কান্দি কান্দি মাটিত শুই দিলে আৰু নিজৰ মুখখন মাটিত ৰাখি বিলালক ক'লে, বিলাল, মই নবীজীৰ মুখত আজি যি প্ৰচণ্ড খং দেখি আহিছোঁ, সেই খং মই নবীজীৰ কেতিয়াও দেখা নাছিলোঁ। বিলাল, তুমি তোমাৰ ভৰিৰে মোৰ মুখখন গছকি দিয়া। মই তোমাৰ শৰীৰৰ ৰং লৈ আজি তোমাক বহু লজ্জিত কৰিছোঁ। গতিকে তুমি আজি মোৰ মুখখনত গছকিলেহে চাগে আল্লাই আৰু আল্লাহৰ নবীয়ে মোক ক্ষমা কৰিব। এই কথা কৈ আবুজৰ এটা সৰু ল'ৰাৰ দৰে মাটিত বাগৰি বাগৰি কান্দিব ধৰিলে। আবুজৰৰ এই অৱস্থা দেখি বিলালৰ বহু দুখ লাগিল, বহু আৱেগিক হৈ উঠিল বিলাল। চকুলো ওলাই আহিল। তেওঁ অনুভৱ কৰিলে যে আবুজৰে নিজৰ ভুল বুজি পাইছে আৰু তেওঁ শুধৰণি বিচাৰিছে। গতিকে বিলালে অতি মৰমেৰে আবুজৰক মাটিৰ পৰা উঠাই গবা মাৰি ধৰিলে, সাবটি ধৰিলে আৰু হুৱাই কান্দি দিলে আৰু ক'লে, মোৰ ভাই, মই তোমাক ক্ষমা কৰি দিছোঁ। তোমাৰ প্ৰতি মোৰ মনত কোনো বেয়া ভাৱ নাই। অলপ মনত দুখহে লাগিছিল মোৰ আজি তোমাৰ কথাবোৰ শুনি। দুয়ো বন্ধু একেলগে বহু কান্দিলে, আল্লাহৰ ওচৰত তৌবা পঢ়িলে। কাহিনীটোৰ পৰা আমি কি বুজিলোঁ বাৰু? এবাৰ গভীৰভাৱে বহি চিন্তা কৰি চাবচোন। আমাৰ যেতিয়া ভুল হয় আমি ক্ষমা খোজোনে? নোখোজো। ওলোটাই আমি বেলেগৰ ওপৰত দুখ জাপি দিব চেষ্টা কৰোঁ। এয়া ধৰ্ম নহয় বন্ধুসকল, এয়া মানৱতা নহয়। নবীজীয়ে কৈছিল, 3 দিনতকৈ বেছি তুমি খং কৰি নাথাকিবা, নমতাকে নাথাকিবা। আমি নবীজীৰ কথা মানুনে? নামানো। সৰু সৰু কথাত আমি খং কৰোঁ, কাজিয়া কৰোঁ। ক্ষমা খোজাটো দূৰৰে কথা, বছৰকে বছৰ নমতাকে থাকোঁ। দেখিলে মুখখন ঘূৰাই দিওঁ। এয়া মানৱতা নহয়, এয়া দয়াৰ নবীৰ আদৰ্শ নহয় বন্ধুসকল। এয়া ইছলামে শিকোৱা নাই। ভুল হ'লে ক্ষমা খুজিব, এয়াই ধৰ্ম। যদি কাহিনী ভাল লাগিল জনাব। খুদা হাফিজ।